1 মিনিট সময় নালাগে 5 কেজি ধুব পাৰে মানে চুকুৰাখিনি আঁতৰাব পাৰে আৰু কাৰেণ্ট নালাগে হয় ঠিকই শুনিছে মিনিটৰ ভিতৰতে ধুব পাৰিব মাহপ্ৰসাদ অসমৰ এগৰাকী বিশিষ্ট উদ্ভাৱক ডক্টৰ উদ্ধৱ ভৰালীয়ে উদ্ভাৱন কৰিছে এটি নৱতম যন্ত্ৰ ভাৰত চৰকাৰৰ পদ্মশ্ৰী বঁটাৰে সন্মানিত বিজ্ঞানী তথা বিশিষ্ট উদ্ভাৱক উদ্ধৱ ভৰালীৰ এয়া হৈছে 181 সংখ্যক উদ্ভাৱন এতিয়া হৈছে পবিত্ৰ ভাদ মাহ অসমৰ সমাজ জীৱনৰ অন্যতম উপাসনাস্থলী নামঘৰসমূহ এতিয়া আই মাতৃসকলৰ হৰিনামৰ ধ্বনিৰে মুখৰ হৈ আছে তাতে গুৰু দুজনাৰো তিথি এই ভাদ মাহতে পৰে এনে বৃহৎ সংখ্যক ভকত বা গোপিনীৰ বাবে মাহপ্ৰসাদ ধোৱা কৰ্মটি কিছু কষ্টকৰ হোৱাৰ লগতে একাধিক মানুহ আৰু সময়ৰো প্ৰয়োজন এই সমস্যাৰে উপশম ঘটাবলৈ শেহতীয়াকৈ ডক্টৰ উদ্ধৱ ভৰালীয়ে উদ্ভাৱন কৰিছে মাহপ্ৰসাদ ধোৱা এই বিশেষ যন্ত্ৰটো একদম লাহে লাহে ৰখাবগে লাগে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভাৱকগৰাকীৰ এই যন্ত্ৰই ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত সমাদৰ লাভ কৰিছে অসমৰ ঢেকিয়াখোৱা নামঘৰৰ লগতে দুলিয়াজান যোৰহাট লখিমপুৰ আদি বিভিন্ন জিলালৈও এই প্ৰসাদ ধোৱা যন্ত্ৰ নিয়া হৈছে বুলি জানিব পৰা গৈছে 1 মিনিট সময় নালাগে 5 কেজি ধুব পাৰে মানে চুকুৰাখিনি আঁতৰাব পাৰে আৰু কাৰেণ্ট নালাগে আইসকলে চলাব এই মেচিনটো কোনো ইয়াত কাৰিকৰী বিশেষ একো কথাই নাই একেবাৰে সহজ আৰু ইয়াতে একেখিনি পানী খোলাই থাকিবও নালাগে গতিকে সেইটো এটা ডাঙৰ এডভান্টেজ তাতে আকৌ সৰু সৰু টুকুৰা শিলবিলাকো এই পিছতে দেখিছোঁ মই তললৈ গুচি যায় কোনো ধৰণৰে বিদ্যুতৰ ব্যৱহাৰ নোহোৱাকৈয়ে কষ্ট লাঘৱ কৰি এই যন্ত্ৰটোৱে নামঘৰে নামঘৰে সমাদৃত হ'ব বুলি আশা কৰিব পাৰি